এতিয়া আমি লখিমপুৰৰ গণেশ মন্দিৰত আছোঁ। আচলতে গৈ আছিলোঁ আমি বহুৱালৈ, বাটতে গণেশ মন্দিৰটো দেখি আমি ইয়াতে সোমাইছিলোঁ আৰু সোমাই পিনি দেখিলোঁ যে লখিমপুৰ গণেশ মন্দিৰ ন, গণেশ মন্দিৰত আছে আৰু অকমানি কাছৰ এই মাঘৰ ওচৰতে আছে অকমানি কাছৰ, এইটো কাছৰ আৰু এইখন শৰাই হয়। ইয়াতে শৰাইখন মানে কোনোবা এজন ব্যক্তিয়ে দিছিলে চাগে, গম নাপাওঁ তাতো। মন্দিৰতে মহাপ্ৰভু আছে
ষ্টেচনটোৰ নাম হৈছে চিলনিবাৰী ষ্টেচন। চিলনিবাৰী ষ্টেচনৰ ওচৰত আহিছোঁ আৰু ট্ৰেইন চাব আহিছোঁ। ট্ৰেইনখন আহি আছে, পোৱাহি নাই। তাত সেয়া পালেহি, এতিয়া পাইছেহি। আমি ট্ৰেইনৰ ষ্টেচনত মোক দেখা 4 বছৰৰ মূৰত ট্ৰেইন দেখিছোঁ আৰু এতিয়া জুম কৰিলে ভালকৈ স্পষ্টকৈ দেখিব নোৱাৰি। আহি আছে, পাবহি এতিয়া। ইফালে পেহাই কৈছে ট্ৰেইনখন দেখাবি বুলি, কিন্তু এখন আমাৰ লখিমপুৰ চিলনিবাৰী ট্ৰেইন ষ্টেচন ইয়াতে নামেহি আৰু এয়া ৰেল। এয়া ৰেলৰ ইঞ্জিন। ৱাও, আজি প্ৰথম ৰেল দেখিছোঁ বে। এইখন পহুমৰা ট্ৰেইন ষ্টেচন আৰু এইফালে গোগামুখ যায় হয়নে? হয়নে? গোগামুখ ধেমাজি যায় হয়নে? আৰু এইখন নাযাবি আমাৰ, মই যাম লগত। যাব আৰু গৈছে ন, এতিয়া যাব আৰু বেছি দীঘল নহয় ট্ৰেইনখন, বেছি দীঘল নহয় ন। এইটো লাষ্টত ৰ'বা, এইটো লাষ্টত ৰ'বা। ব'লা এতিয়া আমি ঘৰলৈ যাওঁ। এতিয়া মোক মিঠুৱে মাতি আছে ঘৰলৈ যাবলৈ, ব'লক ঘৰলৈ যাম। এতিয়া সন্ধিয়া হ'ল, সন্ধিয়া আমি ফুৰিব আহি থাকোঁতে এখন ট্ৰেইন দেখিলোঁ। ব'লকচোন ট্ৰেইনখন চাওঁ, ৰখিব পাৰে ট্ৰেইনখন, ব'লকচোন চাই যাওঁ। অকল এবাৰ পাইছোঁ, সেইবাৰ গুৱাহাটী যোৱা ট্ৰেইন চোৱা। আৰু বেলেগখন ট্ৰেইন আহি আছে, তথাপিও এখন ট্ৰেইন ইয়াত পশ্চিমৰ কাৰণে ডবা বহুত আছে। সেইখন ট্ৰেইন গুৱাহাটী যাব, যোনখন ট্ৰেইন এতিয়া আহিছে চাওকচোন, ইয়াত ডবাবোৰ কিমান দীঘল। ৰখিছে 2 মিনিটমান ৰখিব।
ইয়াত ট্ৰেইনখন ৰখিলে তাৰপিছত এতিয়া বেলেগ এখন ট্ৰেইন আহি আছে বুলি কৈছোঁ এখন ট্ৰেইন আহি আছে এয়া ৰঙা নীলা লাইটটো আৰু ইয়াত আমি দোকানলৈ আহোঁতে মানুহবোৰে 2 মিনিট 3 মিনিট ৰখিব আৰু পেহীয়ে মাংস ল'বলৈকে আহিছে এই কোচিং আহিছে কোচিং আৰু এখন ট্ৰেইন আহিছে চাগে চলি আগলৈ যাওঁ ব'লা এইখন ট্ৰেইন আহি গ'ল ইমান ডাঙৰ বতাহ এইখন ট্ৰেইন অহাৰ সময়ত এবাৰ ইয়াতহে উঠিব লাগিব দেই গুৱাহাটীলৈ যাম দোকান যাওঁ এখন দোকানত মাংস নেপালোঁ আৰু ইখন দোকানলৈ যাওঁ অলপ দূৰ মোৰ লগত পেহী আছে আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ পেহী